সকলোকে মৰম জনাইছোঁ আৰু অৱতাৰ সোঁৱৰাই দিছিলো কটনা কথা শংকৰ মাধৱৰ মহান মানৱতাৰ সোঁৱৰাই দিছিলো কটনা কথা জ্যোতি বিষ্ণুৰ গীতৰ প্ৰভা মোৰ সুৰৰ নৱ সৃষ্টি আভা জ্যোতি বিষ্ণুৰ গীতৰ প্ৰভা মোৰ সুৰৰ নৱ সৃষ্টি আভা পিছে গীতৰ কথা দেখো কথা হৈয়ে ৰল অতীত গৌৰৱ ৰখাতলে গ'ল সেয়েহে অকলে মই কোনোবা মুলুকত নীৰৱে চকু পানী টুকিছো মই ভূপেন হাজৰিকাই কৈছো উজাগি উঠেৰ অসমীয়া এলা টোপনি তোৰ এৰিবৰ হ'ল ভায়ে ভায়ে বিভেদৰ ইজে নহয় সময় পুনৰাই জাতিটোক গঢ়িবৰ হ'ল মৰণ পৰত মোৰ জাতিৰ উচা দেখি বুজিছো জাতিটো ৰব বিশ্বসভাত হোৱা হেৰ অসমীয়া তোৰ নাম জিলিকি ৰব ইতিহাসে চিঞৰি কব মহাজাতি অসমীয়াৰ কথা পৃথিৱীৰ প্ৰান্তে প্ৰান্তে ঘূৰি উদাত্ত কণ্ঠেৰে মহাজীয়নৰ কথা গীতেৰে কলো জাতিৰ ঐতিহ্য সহ্য বীৰ্য হত হত মনীষীৰ মহত্ব ওই মোৰ গীতৰে ভাষা ওই মোৰ গীতৰে ভাষা মই ভূপেন হাজৰিকাই কৈছো মই ভূপেন হাজৰিকাই কৈছো মই ভূপেন হাজৰিকাই কৈছো মই ভূপেন হাজৰিকাই কবিতাত আপোনালোকে যিহেতু ভাষা ব্যৱহাৰ কৰিবই লাগিব ভাষা যিহেতু মাধ্যম এই ভাষাটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব সেইটো ইমান জানিবলগীয়া কথা আছে যাৰ কাৰণে বহুত কথা বহুত সুন্দৰ অনুভূতি কবিতা নহয় আমাৰ মাজত তেনেকুৱা কবিতা নোহোৱা বহুত কবিতা আছে আপোনালোকে স্বীকাৰ কৰি ল'ব আৰু সেইবোৰ অনুকূৱাই নিদিলেও আপোনালোকে বুজি পাব লাগিব যে কবিতা কিয় নহয় এই যে ভাষাটো কেনেকৈ ব্যৱহাৰ কৰা যাব এইটো এটা ডাঙৰ প্ৰক্ৰিয়া যিহেতু কবিতা আমাৰ কথা কোৱাৰ নিচিনা ভাষা নহয় উপন্যাস লিখাৰ নিচিনা ভাষা নহয় অৰ্ডিনাৰী এটা আমি অভিব্যক্তি কাৰণে লোৱা এটা ভাষা নহয় কবিতা যিহেতু কলাৰ ভাষা সেই ভাষাটো আপোনালোকে নিজৰ কবিতাত দিব পাৰিছে নে নাই সেইটো নিজৰ মাজত পৰীক্ষা কৰাৰ সময় আহিছে আৰু সেইটোৱে ক'বৰ কাৰণে মই আগবাঢ়িছোঁ যে ভাষাটো বহু ব্যস্ততাৰ মাজত আমাৰ মাজত এই অনুষ্ঠানত উপস্থিত হোৱা অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় উপদেষ্টা মাননীয় ডক্টৰ অনিগোপাল মহন্তদেৱকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ মাননীয় শ্ৰীযুত সুমন্ত চলিহাদেৱকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজিৰ এই অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি গোৱাৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত মাননীয় শ্ৰীযুত দামোদৰ মাউজুদেৱকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ All Assam Publishers and Booksellers Association like to convey our thanks and gratitude to Sri Damodar Mauzo for being here at the closing ceremony of Assam Book Fair 2020. বৈ যোৱা সাগৰলে বৈ যোৱা নৈ পৰিবহন বিভাগে সংগ্ৰাম কৰি যাব দুৰ্ঘটনাৰ ধ্বংস লীলা নাচিবই লাগিব পৰিবহন বিভাগে সংগ্ৰাম কৰি যাব দুৰ্ঘটনাৰ ধ্বংস লীলা নাচিবই লাগিব হাতে হাত ধৰি আমি পণ কৰোৱা